নমস্কাৰ, বহুত দিন বিৰতিৰ পিছত আজি আকৌ এটা মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আচলতে কেতিয়াবা ৰৈ দিয়াৰো খুব বেছি প্ৰয়োজন হৈ পৰে। সময়ৰ ধামখুমীয়াত কিজানি নিজক মানুহে হেৰুৱাই দিয়ে, সেইকাৰণে অকণমান সময় ৰৈ নিজেনো কি বিচাৰোঁ সেইটো চাব লাগে। আৰু এইটো ভিডিঅ' নতুন নহয়, আচলতে মৰিগাঁও বিয়ালৈ গৈছিলোঁ, লাষ্ট মিনি ব্লগটোত দেখাইছিলোঁ। তেতিয়াতে এনেকৈ ওলাই গৈছিলোঁ আৰু তাৰ প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ বিৰাট ধুনীয়া। বড়ো ধান কয় চাগে, সেই তেওঁলোকে কৰিছিলে, বিৰাট ধুনীয়া সেউজীয়া হৈ আছিলে আৰু ছানছেটৰ সময়ত আমি ওলাই গৈছিলোঁ। আচলতে খুৰাহঁতৰ ঘৰত গৈছিলোঁ, তেওঁলোকৰ এনেকৈ নিজাকৈ ইটা ভাটা আছে আৰু সকলোবোৰ চালোঁ। আৰু ৰাতি অৱশ্যে অকণমান দেৰি হৈ গ'ল, সেইকাৰণে ভালকৈ দেখুৱাব নোৱাৰিলোঁ। বাৰু চাওকচোন, তেওঁলোকে ইমান খেতি কৰে, আলু পূৰা একদম গুদাবন এনেকৈ ষ্টক কৰি থৈ দিছে। আমাকো বহুত আলু দিছিলে পিছে। আচলতে এনেকৈ খেতিবোৰ নিজে কৰিলে বস্তুৰ দাম হয়তো এতিয়া যি জুই চাই দাম হৈছে বজাৰত, অকণমান হ'লেও চাগে কমিব সকলোৱে যদি নিজে খাবলৈ কৰে। বাৰু এয়া শ্ল'মো এটা বনাইছিলোঁ, দেখিছিলেই। আজিলৈ বাই বাই, ইমানতে